হাৰিডলি এই কামবিলাক হৈছিলে এতিয়া সব ঠিকে আছে ষ্টেবল হৈ আছে তো এতিয়া যিখিনি চেকলিষ্ট আছে সেইখিনি আপলোড হ'ব বাকীখিনি জুলাই মাহৰ ভিতৰত স্ক্ৰুটিনি আকৌ হ'ব তাত কোনোবা যদি ইলিগেল মানুহ সোমাইছে সেইটো জুলাই মাহত আকৌ কাটা যাব আৰু কোনোবা যদি জেনুইন মানুহ ৰৈ গৈছে নেক্সট জুলাইত সেইটো আকৌ এনলিষ্ট কৰা হ'ব চ' এইকাৰণে আজি যিখিনি আমাৰ BTCৰ ভিতৰত 4খন জিলাত অৰুণোদয়ৰ আঁচনিৰ বেনিফিচিয়াৰীবিলাক ডিপ্ৰাইভ হৈছিলে তেখেতসকলক সোনকালে তেখেতসকলৰ প্ৰাপ্য যিটো মানে ধন যিটো স্কিমৰ বেনিফিট পাব লাগে সেইটো দিবৰ কাৰণে আমি কাম কৰি আছোঁ কিন্তু দেখা গৈছে যে প্ৰথম পৰ্যায়ত যিটো বেমেজালি সংঘটিত হৈছে কিন্তু মানে পঞ্চায়ত প্ৰতিনিধিসকলে গাঁৱত কেনেকৈ এই বাছনিটো কৰিব তাতে গ'লে নিশ্চয় এটা কাজিয়াৰ সূত্ৰপাত কাজিয়াৰ কথা নাই জেনুইনখিনি পাব তাতো আৰু কাজিয়া কৰি চবে ল'ব নোৱাৰে যদি আপুনি 4টা ক্ৰাইটেৰিয়াত পৰে তেতিয়াহে পাব তাতেতো কাজিয়া কৰি ল'ব পৰা বস্তু নাই এইটো গতিকে আজি যদি কোনোবা ভাবিছে যে মোৰ বলপূৰ্বকভাৱে মোৰ নামটো সোমাই দিম ইয়াত যদি মোৰ আনিম নামটো কিন্তু কথাটো হৈছে কি সি যদি ক্ৰাইটেৰিয়া ফুলফিল নকৰে তাৰ নামটো অট'মেটিকেলি ইয়াৰ পৰা ডিলিট হৈ